আজি দৰং জিলাৰ চিপাঝাৰৰ ধলপুৰত অসম আৰক্ষী আৰু দৰং জিলা প্ৰশাসনে যি বৰ্বৰ কাণ্ড সংঘটিত কৰি কেইবাজনো মানুহক নিহত কৰিলে, 50জনতকৈ অধিক মানুহক আহত কৰিলে। এই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু আমি স্পষ্টকৈ আজি ক'ব বিচাৰিছোঁ যে সম্পূৰ্ণ প্ৰি প্লেন কৰি পেলাই দৰং জিলা প্ৰশাসনে এই সংখ্যালঘু গৰাখহনীয়া পীড়িত মানুহখিনিক তেওঁলোকে হত্যা কৰিলে। আৰু দৰং জিলা প্ৰশাসনে আচলতে যি বৰ্বৰ যি কাণ্ড সংঘটিত কৰিলে, অসম চৰকাৰৰ নিৰ্দেশত হয়তো ভাৰতবৰ্ষৰ বুকুত ইয়াৰ নজিৰবিহীন ঘটনা হ'ব। গণতান্ত্ৰিক দেশ এখনৰ, গণতান্ত্ৰিক চৰকাৰ এখনে ৰাজ্যখনৰ বাসিন্দা এটা প্ৰকল্প স্থাপনৰ নামত যি ধৰণে নিৰ্মমভাৱে হত্যা কৰিলে, এইটো মানৱ সমাজৰ আজি লজ্জানত কৰিছে আৰু আমি এইটো কেতিয়াও মানি নলওঁ। আমি স্পষ্টকৈ অভিযোগ কৰিছোঁ যে 800 পৰিয়াল নিজে চৰকাৰৰ লগত আলোচনা কৰি উচ্ছেদিত হ'ল, তাত কোনো ধৰণৰ এনেকুৱা পৰিৱেশ নাহিলে। আৰু এই 200 ঘৰ পৰিয়াল যিহেতু এই 200 ঘৰ পৰিয়ালত হাইকোৰ্টত এটা কেছ চলি আছিল, যাৰ কাৰণে সিদিনাখন উচ্ছেদ কৰা নাছিলে। হাইকোৰ্টৰ হয়তো এতিয়ালৈকে কোনো ধৰণৰ ৰায় অহা নাই। তেনে ক্ষেত্ৰত প্ৰশাসনে আগ্ৰাসী মনোভাৱ লৈ কাৰো লগত আলাপ আলোচনা নকৰি নিশা 12 বজাত তেওঁলোকক নোটিছ দিয়া হ'ল যে নোটিছ পোৱা মাত্ৰকে তেওঁলোকে তাৰ পৰা আঁতৰি যাব লাগে। আচলতে এইটো মানুহ হিচাপে তেওঁলোকক নোটিছ দিয়া হৈছে না আচলতে দৰং জিলা প্ৰশাসনৰ মানৱতা আছে নে নাই এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ৰাতি 12 বজাত নোটিছ পোৱাৰ পিছত এটা পৰিয়ালে তেওঁলোকৰ ঘৰ বাৰী ভাঙি কেনেকৈ লৈ যাব, বা সেই পৰিয়ালটো তাৰ পৰা স্থানান্তৰ কেনেকৈ হ'ব, বা এই 200 পৰিয়ালৰ কাৰণে এতিয়ালৈকে জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীয়ে যি কৈছিলে যে তেওঁলোকক ঠাই দেখুৱাই দিয়া হৈছে বা ঠাই দিয়া হ'ব, দৰং জিলা প্ৰশাসনে এতিয়া সেই 200 ঘৰ পৰিয়ালক কোনো ঠাই নেদেখুৱাকে, তেওঁলোকক ক'তো সংস্থাপিত কৰাৰ ব্যৱস্থা নকৰাকে ৰাতি 12 বজাত এনেকুৱা ধৰণৰ ভয় ভাবুকি দি পেলাই তাৰ পৰা উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকক নোটিছ দিলে। তাৰ তথাপিতো সেই মানুহখিনিয়ে নিজৰ মৰমৰ ঘৰটোক বচাবৰ কাৰণে ৰাতি 12 বজাৰ পৰা নিজৰ সতি সন্ততিক বাহিৰত বহুৱাই ৰাখি ঠাণ্ডা মুকলি আকাশৰ তলত বহুৱাই ৰাখি পেলাই ঘৰ বাৰী ভাঙি প্ৰায় সম্পূৰ্ণ ক্লিয়াৰে কৰিছিলে। হয়তো বা এটা দুটা ঘৰ বা কিছু বয় বস্তু তেওঁলোকৰ ৰৈ গৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে জিলা প্ৰশাসনক দাবী উত্থাপন কৰিছিলে, তাতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে আমাক কিছু সময় দিব লাগে আৰু আমাৰ যিটো মাটি আমাক যাব দিয়া হৈছে সেই মাটিটো দেখুৱাই দিব লাগে। আৰু সেইমতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ লগত জিলা উপায়ুক্তই কথা পাতিছিলে, বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত কথা পাতিছিল, দিয়া হৈছে সেই মাটিটো দেখুৱাই দিব লাগে। আৰু সেইমতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ লগত জিলা উপায়ুক্তই কথা পাতিছিলে, বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত কথা পাতিছিলে আৰু তেওঁলোকক মাটিৰ ব্যৱস্থা কৰা হ'ব আৰু তেওঁলোকৰ সকলো বস্তু বয় বস্তু লৈ যাবৰ কাৰণে সময় দিয়া হ'ব বুলি জিলা উপায়ুক্তই প্ৰতিশ্ৰুতি দিয়াৰ পিছত তাৰ পৰা মানুহখিনি আঁতৰি গৈছিল। তাৰ পিছত মানুহখিনি জিলা উপায়ুক্তৰ প্ৰতিশ্ৰুতি মানি আঁতৰি যোৱাৰ পিছত কিয় জিলা প্ৰশাসন আৰু জিলা আৰক্ষীয়ে কিয় তাতে বলডুজাৰ লগাই আৰক্ষীৰ মাজত আৰু সাধাৰণ নিৰহী মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবৰ চেষ্টা কৰিলে। আচলতে এইটো প্ৰি প্লেন কৰি এই মানুহখিনিৰ ঘৰখিনি পুনৰাই জিলা উপায়ুক্তৰ যিটো আলোচনা, সেই আলোচনাক ভেঙচালি কৰি তেওঁলোকে সেই আধৰুৱা ঘৰবিলাক বলডুজাৰ লগাই দিয়াৰ ফলত হয়তো 2-4 ঘৰ মানুহৰ লগত তেওঁলোকৰ মতভেদ হৈছিলে। আৰু মতভেদৰ মাজতে আৰক্ষীয়ে যি সময়ত কন্দুৱা গেছ লাঠি চাৰ্জ কৰি সকলো ধৰণৰ কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন, কাৰণ ইতিমধ্যে প্ৰতিবাদকাৰীসকল গুচি গৈছে, 50তকৈ 60জন মানুহ তাত উপস্থিত আছিলে। সেই ঘৰবিলাক তেওঁলোকৰ নিবৰ কাৰণে সেই ঘৰবিলাক তেওঁলোকক নিব দিয়া নহ'ল, বয় বস্তু নিব দিয়া নহ'ল, তেওঁলোকক বাধা দিয়া হ'ল, বলডুজাৰ লগাই দিয়া হ'ল। গতিকে তেনে ক্ষেত্ৰত আৰক্ষীয়ে সেই মানুহখিনিক লৈ যাবৰ কাৰণে এটা সুবিধা দিব লাগিছিল। আৰু যদি এই মানুহখিনি কিবা অসুবিধা কৰিছিল তাক লাঠি চাৰ্জ বা কন্দুৱা গেছ বা ৱাৰ্ণিং দি পেলাই মানুহখিনিক আঁতৰাব লাগিছিল। কিন্তু আৰক্ষীয়ে সেইটো নকৰি নিৰ্মমভাৱে মানুহখিনি ঘৰৰ ভিতৰত জংঘলত নিজৰ জীৱনটো লুকাই ৰাখি জীৱনটো ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। তাত আপোনালোকে ভিডিঅ' ফুটেজবিলাক চালে গম পাব যে এজন দুজন মানুহক কি হাৰে গুলি ফুটোৱা হৈছে। তাৰ উপৰিও আৰক্ষীয়ে এজন মানুহক আমি ভিডিঅ'ত চাইছোঁ যে কৰায়ত্ব কৰাবলৈ সক্ষম হ'লেহেঁতেন, এজন ব্যক্তি আছিলে, সেইজন ব্যক্তিক কৰায়ত্ব কৰিব পাৰিলেহেঁতেন, ভৰিত গুলিয়াব পাৰিলেহেঁতেন, কিন্তু সেইজন মানুহক বুকুৰ মাজত গুলি সোমাই দি তাৰ ওপৰত দানৱ কৰা দি যি ধৰণে 100তকৈ অধিক আৰক্ষী বাহিনীয়ে তাক লাঠি দি কোবাই হত্যা কৰিলে। তাৰ উপৰিও এজন আম পাব্লিক কেমেৰা লৈ, এতিয়া সাংবাদিক হয় নে নাজানো, কেমেৰা লৈ, হয়তো জিলা প্ৰশাসনৰ মানুহ হ'ব পাৰে, কেমেৰা লৈ এজন মৃত ব্যক্তিৰ ওপৰত যি অমানৱীয় অত্যাচাৰ কৰিলে, এইটো আচলতে সহ্যকৰ বিষয় নহয়।
গতিকে এই সমগ্ৰ ঘটনাটো মই ভাবো যে দৰং জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ নিৰ্দেশত সংখ্যালঘুসকলক হত্যাযজ্ঞ চলোৱাৰ কাৰণে প্ৰি প্লেন মতে কৰা হৈছে বুলি আমি স্পষ্টকৈ আজি কৈছো। গতিকে এই হত্যালীলা বন্ধ হ'ব লাগিব, এই ধৰণৰ কৰ্মকাণ্ডবিলাক বন্ধ হ'ব লাগিব। এই সকলো অসমৰ বাসিন্দা হয়, এই সকলো মানুহ হয়। আৰু যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে সংখ্যালঘুসকলক এনেকৈ উধাই মুধাই গুলি কৰি মৰা হ'ব, যদি মাৰিছে বা সংখ্যালঘুসকলক হত্যা কৰি শেষ কৰা হ'ব, স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছো যে মুকলিকে কৈ দিয়া হওক যে সংখ্যালঘুসকলক উচ্ছেদৰ নামতে হওক বা আন্দোলনৰ নামতে হওক এনেকৈ গুলিয়াই হত্যা কৰা হ'ব। এই কথাটো স্পষ্ট কৰক। আৰু যদি স্পষ্ট কৰিব নোৱাৰে, এই পৰিয়ালসকলক তেওঁ যি ধৰণে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকক ভূমি প্ৰদান কৰা হ'ব, তেওঁলোকক সকলো ধৰণৰ সহযোগিতা দিয়া হ'ব, গতিকে এই পৰিয়ালসকলক ভূমি প্ৰদানৰ ব্যৱস্থা কৰক। লগতে যিসকল পৰিয়ালৰ মানুহ আজি নিহত হ'ল, ইতিমধ্যে আমি গম পাইছো যে বহুত কেইটা ডেড বডি আছে, এতিয়ালৈকে হস্পিটেল যাই পোৱা নাই। আধা যিসকলে ইতিমধ্যে বিভিন্ন ঠাইত গুলি লাগিছে, আহত হৈ আছে, তেওঁলোকক হস্পিটেল লৈ যাব পৰা নাই। সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে, ডেড বডিবিলাক পৰিয়ালৰ হাতত বুজাই দিব লাগে আৰু পৰিয়ালক উপযুক্ত 10 লাখ টকাকে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু প্ৰতিঘৰ পৰিয়ালক 8 বিঘাকে মাটি দি মুখ্যমন্ত্ৰীয়ে দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে এই নাগৰিকখিনিৰ ওপৰত কৰা অন্যায় অত্যাচাৰ বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু সমগ্ৰ ঘটনা যিহেতু এটা প্ৰি প্লেন মতে হৈছে, আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো এটা উচ্চ স্তৰীয় তদন্তৰ ব্যৱস্থাও কৰিব লাগিব। কাৰণ এই সমগ্ৰ ঘটনাটো সম্পূৰ্ণ পৰিকল্পিতভাৱে সংখ্যালঘুসকলৰ বুকুত গুলি সোমোৱাই দি হত্যা কৰাৰ কাৰণে কৰা হৈছিলে, যাৰ কাৰণে আমি ভাবিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিয়ে এটা উচ্চ স্তৰীয় তদন্ত ঘোষণা কৰিব লাগে। আৰু যিসকল আৰক্ষী বিষয়া ইয়াত জড়িত হ'ব, যিসকল দোষী সাব্যস্ত হ'ব, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছো।